নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চুমি আজি আপোনালোকলৈ লৈ আনিছোঁ বেংকলৈ নোযোৱাকৈ কেনেকৈ আপোনাৰ মোবাইলৰ সহায়তে আপুনি মোবাইল নাম্বাৰ বেংকৰ লগত এড কৰিব পাৰিব, মানে লিংক কৰিব পাৰিব আপোনাৰ স্মাৰ্টফোনৰ সহায়ত, বা আপোনাৰ মোবাইল নাম্বাৰ কেনেকৈ চেঞ্জ কৰিব পাৰিব বেংকৰ লগত আপুনি চলাই থকা মোবাইলটোৰ সহায়ত। বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বেংকৰ লগত মোবাইল নাম্বাৰ লিংক কৰিবলৈ হ'লে আপুনি এটা এপছ ইনষ্টল কৰিব লাগিব। সেই এপটো ইনষ্টল কৰিবলৈ হ'লে আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ লৈ চাৰ্চ কৰিব QUICK SBI। মই লিখি লৈ চাৰ্চ কৰি দিছোঁ। অকণমান ৱেইট কৰিব। এই দেখা পাইছে অ'পেন অপশ্যন আছে, অ'পেন অপশ্যনত ক্লিক কৰি দিলে অ'পেন হৈ যাব আপোনালোকৰ এপছটো। ইয়াত দেখা পাইছে, জুম কৰি দিছোঁ। মই অলৰেডি ইনষ্টল কৰি থোৱা আছিলে, সেইকাৰণে আকৌ আপোনালোকক এনেকৈ দেখুৱাই লৈ আকৌ ইনষ্টল কৰা হৈছে। অ'পেনত ক্লিক কৰি দিব। অ'পেনত ক্লিক কৰি দিয়াৰ পিছতে এনেকুৱা চাৰ্ট এখন খোল খাব। চাৰ্টখন খোল খালে আপোনালোকে ভালকৈ চাই ল'ব। লগ ইন কৰি থোৱা আছে, মই সেইকাৰণে লগ ইন নকৰোঁ। অলৰেডি আপোনালোকে লগ ইন কৰি ল'ব। একাউণ্ট ছাৰ্ভিচ যোনটো আছে এইটো একাউণ্ট ছাৰ্ভিচত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে বহুত অপশ্যন দেখা পাইছে। বেলেঞ্চ চেক কৰিব পাৰিব, মিনি ষ্টেটমেণ্ট কৰিব পাৰিব। বেলেঞ্চ চেকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকলৈ যোনটো কল লগ' থাকে সেইটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকলৈ এনেকুৱা এটা নাম্বাৰ অট'মেটিক আহি যাব। নাম্বাৰটোত কল কৰি দিব, 1 ছেকেণ্ডৰ পিছতে নিজে নিজে কাট খাই যাব। দেখা পাইছে SBI বেংকৰ নাম্বাৰ। তাৰপিছতে আপোনালোকলৈ এটা মেছেজ আহিব। মেছেজটো আপোনালোকে দেখা পাইছে এয়া মোৰ তিনিটা মেছেজ আছে, তিনিটাৰে একেই নাম্বাৰ হয়। আপোনালোকৰো ছেম নাম্বাৰে যাব পাৰে, কিন্তু নাম্বাৰকেইটা সলনি হৈ থাকিব। তাৰপিছতে আপোনালোকে ইয়াৰে নাম্বাৰকেইটা চাই ল'ব। মই ইয়াত দেখাই দিছোঁ, মোৰ তিনিটা নাম্বাৰেই একে হয়। মই 3বাৰ ডায়েল কৰিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে, সেইকাৰণে 3টা মেছেজ আহিছে। আপোনালোকে যদি এবাৰ ডায়েল কৰে এটা মেছেজে যাব। ঠিক আছে, নাম্বাৰটো আপুনি কপি কৰি ল'ব। কপি কৰি লৈ মেছেজ এটা লিখিব লাগিব। মেছেজটো কি লিখিব লাগিব চাই লওক। এতিয়া মই সেইটো নাম্বাৰত মই এটা মেছেজ লিখিছোঁ, REG স্পেচ দিছোঁ। আপোনাৰ একাউণ্ট নাম্বাৰটো বহাই দিব। মই একাউণ্ট নাম্বাৰটো বহাই দিম। মই এইটো আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰোঁ, সেইকাৰণে মই বাৰ কৰি দিছোঁ। তাৰপিছতে চেণ্ড কৰি দিম। চেণ্ড কৰি দিয়াৰ পিছতে মোলৈ এটা মেছেজ আহিব, ৱেইট কৰিব। এইটো অলৰেডি মোৰ মেছেজটো আহি গৈছে। এইটো মেছেজত মোক দেখুৱাইছে মোৰ মানে ৰেজিষ্টাৰ হৈ গৈছে বুলি কৈছে। এইটো নাম্বাৰটো অলৰেডি ৰেজিষ্টাৰ হৈ গৈছে বুলি কৈছে। আগতে যোনটো ফাৰ্ষ্টতে যোনটো 3টা নাম্বাৰ দেখুৱাইছিলোঁ, 3টা নাম্বাৰত কোৱা গৈছিলে ৰেজিষ্টাৰ নাই বুলি, কিন্তু এতিয়া এইটো নাম্বাৰ ৰেজিষ্টাৰ হৈ গৈছে বুলি কৈছে। ভিডিঅ'টো চাই যদি আপোনালোকৰ হেল্প হৈছে, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ইয়াতে এটা কথা জনাই থওঁ, সকলো বেংকতে এইটো ছিষ্টেম উপলব্ধ নহয়। যদি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।